হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 অংকুৰণৰ পাঠ 15 মহো গীতৰ প্ৰশ্নৰ উত্তৰ কেইটা। গতিকে তোমালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাই থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে তোমালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন প্ৰেছ কৰি দিব নতুন ভিডিঅ' আপডেটৰ বাবে। ছাত্ৰ ছাত্ৰীসকল ব'লা এতিয়া আৰম্ভ কৰোঁ। পাঠ 15 মহোহো গীত। 2 নম্বৰ পাঠত দিয়া মহোহো গীতটোৰ অন্তধ্বনি মিল থকা শব্দবোৰ বাছি উলিয়াই লিখা। উত্তৰ: হো লো, মহোহোতে গাওঁতে পৰিল মৰিল মালা ভালা নোন দোন, যাওঁতে পাওঁতে পাঠে ঘাটে চাকা টাকা। 4 নম্বৰ প্ৰশ্ন লিখা। ক. মহ মাৰিবলৈ চেনিয়াহঁতে হাতে হাতে কি লৈছিল? উত্তৰ: মহ মাৰিবলৈ চেনিয়াহঁতে হাতে হাতে টাঙোন লৈছিল। খ. শিতাল গছত গা ঘঁহোতে কি হ'ল? উত্তৰ: শিতাল গছত গা ঘঁহোতে শিতালি পৰিল আৰু সকলোবোৰ মহ মৰিল। গ. মহ দেখিবলৈ যোৱাত ল'ৰাহঁতক গৃহিণীয়ে চাউল সলনি কি দিছে? মহ দেখিবলৈ যোৱা ল'ৰাহঁতক গৃহিণীয়ে চাউলৰ সলনি টকা বা কড়ি দিছে। ঘ. টকা আৰু সিকি মানে কি? উত্তৰ: টকা আৰু সিকি মানে হ'ল টাকা মানে টকা আৰু সিকি মানে হ'ল 25 পইচাৰ মুদ্ৰা। গ. মহোহো গীতত উল্লেখ কৰা নৈখনৰ নাম কি? উত্তৰ: মহোহো গীতত উল্লেখ কৰা নৈখনৰ নাম হ'ল বুঢ়াদিয়া। 5 নম্বৰ তলত পদবোৰত কি কি বিভক্তি যুক্ত হৈছে লিখা। উত্তৰ: পদ বিভক্তি মাকুম ক্ৰিয়া বিভক্তি টেপত নাম বিভক্তি ৰূপাৰ বিক্ৰিয়া বিভক্তি হিৰালে বিক্ৰিয়া বিভক্তি সোণাৰ বিক্ৰিয়া বিভক্তি বুঢ়াদিয়া বিক্ৰিয়া বিভক্তি ঘটে নাম বিভক্তি। 6 নম্বৰ মহোহো গীতটোত থকা 5টা বিশেষ্য পদ লিখা। উত্তৰ: ঘৰ, শিতাল গছ,
হুনাৰ ৰূপাৰ 7 নম্বৰ বাক্য ৰচনা কৰা উত্তৰ চকচকীয়া মহো গীতটোত বাঁহৰ পাত চকচকীয়া বুলি কৈছে। চকচকীয়া বিয়াৰ দিনা সকলো চকচকীয়া কাপোৰ পিন্ধি বিয়া খাবলৈ গ'ল। শিকি ৰামৰ হাতত 4টা শিকি আছে। হিৰিলো নাঙলৰ শিৰিলৰ দৰে নাওখনে পানী কাটি কাটি আগুৱাই গ'ল। টাঙোন পুলিচকেইজনে চোৰকেইটাক মাৰিবলৈ হাতে হাতে টাঙোন লৈছে। 8 নম্বৰ প্ৰশ্ন পাঠত দিয়া মহ গীতটোৰ পৰা মান্য অসমীয়া শব্দবোৰৰ ৰূপবোৰ লিখা। উত্তৰ টকান টাঙোন গাছত দিলাক দিলে মাকক মই ৰবা মাৰিবলৈ নুন নিমখ দেখা দেখিবলৈ কৰোলো। ছাত্ৰ ছাত্ৰীহঁত আজি ইমানেই হয়। আকৌ এবাৰ কৈছোঁ, তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা আৰু কমেণ্ট এটা কৰি দিব। থেংক ইউ ভিডিঅ'টো ৱাচ কৰাৰ বাবে। ছাত্ৰ ছাত্ৰীসকল আকৌ এটা নতুন ভিডিঅ' লৈ তোমালোকক লগ পাম। বাই।